Hello everyone, welcome back to my channel. নমস্কাৰ মই দীপজ্যোতি আন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি মই বনাব লৈছোঁ গাহৰি ড্ৰাই ফ্ৰাই আৰু গাহৰি ড্ৰাই ফ্ৰাইৰ বাবে মোৰ লৈ লোৱা সামগ্ৰীসমূহ হৈছে পিঁয়াজ আৰু কেপচিকাম আৰু এইফালে আছে বিলাহী আৰু ধনিয়া এফালে হৈছে কুটি লোৱা জলকীয়া আৰু হৈছে এটো टमेटो सॉस आपलोके लब पारे मैगी टमेटो सॉस तो खाई ভাল पु আৰু এয়া হৈছে সয়া সস এই সামগ্ৰীবোৰ আপোনালোকে লৈ লব আৰু লৈ পিনে বনাই খাই চাব ঠিক আছে তেন্তে মই বনাব লৈছো আপোনালোকে চাই থাকক ভিডিওটি হেকলৈকে এয়া গাহৰি মাংসৰ কাৰণে তেল দিছো বেছি তেল দিব নালাগে অলপ তেল দিলে হৈ যাব এয়া তেল দিয়া হৈছে দেখিছেনে তেল আপোনালোকে অলপ লৈ লব এনেকৈ আৰু বেছি নিদিলে হ'ব কাৰণ যেহেতু গাহৰিৰ পৰা তেল ওলাই এয়া তেলখিনি হৈ গ'ল আৰু ইয়াত দিব পাৰিব এইখিনি দেখিছেনে আৰু এটা আপোনালোকে ফ্ৰাই কৰি থাকিব কালাৰটো মানে যেতিয়ালৈকে মাংসখিনি সিজি নাযায় তেতিয়ালৈকে ফ্ৰাই কৰিয়ে থাকিব যেতিয়ালৈকে মাংসখিনি নিসিজে তেতিয়ালৈকে এনেকৈ আপোনালোকে কম জুইত এনেদৰে ফ্ৰাই কৰি থাকিব অলপ সময় এনেকৈ ফ্ৰাই কৰি থাকিব ইয়াত আৰু সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে এয়া এতিয়া কেপচিকাম কুটি থৈ দিয়া কেপচিকাম দিছোঁ আৰু পিঁয়াজখিনিও দি দিম কুটি থোৱা পিঁয়াজ আৰু কেপচিকাম দিয়া হৈ গৈছে আৰু এতিয়া অলপ সময় এনেকৈ ফ্ৰাই কৰিম এয়া দেখিছেনে অলপ সময় এনেকৈ ফ্ৰাই কৰি থাকিব ইয়াৰ পৰা মই তেল কেনেকৈ লাগে দেখিছে আৰু কি বস্তু ইয়াত দি আছোঁ আপোনালোকক দেখাই আছোঁ হৈ গৈছে অলপ সময় এনেকৈ থৈ দিব অলপ সময় এনেকৈ 10-15 মিনিট এনেকৈ ফ্ৰাই কৰি থাকিব ইয়াত দিম কাটি লোৱা আদা আৰু নহৰু মানে আপোনালোকে খুন্দি ল'ব দেই মই সৰু সৰুকৈ কাটি লৈছিলোঁ আদা নহৰু ইয়াত 15 মিনিটমান ফ্ৰাই কৰি ল'লোঁ আৰু 15 মিনিট ফ্ৰাই কৰাৰ পাছত এতিয়া আপোনালোকে কুটি লোৱা জলকীয়া দিব পাৰে আপোনালোকে সয়া চচ নহয় মেগী চচটো দিব দেই मैगी टमेटो सॉस तो याद দিব আৰু দেখিছেনে কালাৰটো এয়া আপোনালোকে সয়া চচ নিজৰ ইচ্ছা অনুসৰি দিব ইয়াত মই অলপ দিছোঁ কাৰণ কালাৰটো দেখিবলৈ ধুনীয়া দেখে সয়া চচ দিলে মানে সেইকাৰণে দি দিছোঁ দেখিছেনে কিমান ধুনীয়া দেখিছে দেখিবলৈ এনেকৈ অলপ সময় সিজাই ল'ব তাৰপিছত আপোনালোকক দেখাই আছোঁ এইখিনি আপোনালোকে 10 মিনিট এনেকৈ অকণমান সিজাই ল'ব আৰু সিজোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় চচটো দেখিছেনে 10-15 মিনিট এনেকৈ সিজাৰ পাছত ইয়াৰ গোটেইবোৰ ভালদৰে সিজি গৈছে দেখিবলৈ কালাৰটো বহুত বেছি ধুনীয়া ইয়াত কুটি লোৱা ধনিয়া আপোনালোকে দি দিব শেষত হৈ গৈছে আৰু ইয়াৰ দেখিছেনে ধনিয়াখিনি দি দিয়াৰ পাছত কিমান ধুনীয়া দেখিছে দেখিবলৈ আৰু এইখিনি মানে হৈয়ে গ'ল আপোনালোকে আৰু 5 মিনিট এনেকৈ থৈ দিয়াৰ পাছত খাব পাৰিব ধুনীয়াকৈ ঠিক আছে তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থেংক ইউ